हेलो गाइस, আমি একটা নতুন সিরিজ স্টার্ট কৰিবলৈ গৈ আছোঁ ইণ্ডিয়ান হিষ্টৰীৰ, যিটো সিৰিজ একৰ পৰা আমাৰ 20টা সিৰিজ ষ্টাৰ্ট হ'ব, য'ত একৰ পৰা 1000 কুৱেশ্যন, এটা ভিডিঅ'ত একৰ পৰা 20টা কুৱেশ্যন হ'ব। আপোনালোকৰ যদি ভিডিঅ'বোৰ ভাল লাগে তেনেহ'লে লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু ইয়াৰ PDF টো যদি লাগে আপোনালোকে কমেণ্ট কৰি জনাই দিব, মই তেনেহ'লে আমি কুৱেশ্যনৰ ফালে আগবাঢ়ো। ভিডিঅ'ৰ কুৱেশ্যন নম্বৰ 1, হু ইন্ট্ৰডিউসড ইংলিছ এজ নট অফিচিয়েল লেংগুৱেজ? চাৰিটা অপশ্যন দিয়া আছে, চাৰিটা অপশ্যনৰ ভিতৰত আমাৰ অপশ্যন বিটো কাৰেক্ট এনচাৰ লৰ্ড উইলিয়াম বেণ্টিক। আৰু এইটো ইংলিছ লেংগুৱেজটোক আমাৰ কেতিয়া অফিচিয়েল লেংগুৱেজ হিচাপে স্বীকৃতি পাইছিল? এইটো চনটো হ'ল আমাৰ 1835 চন। কুৱেশ্যন নম্বৰ 2, ফাৰ্ষ্ট ইণ্ডিয়ান টু ইউজ দ্য ৱৰ্ড স্বৰাজ। স্বৰাজ ৱৰ্ডটো ফাৰ্ষ্ট কোনে ইউজ কৰিছিল? চাৰিটা অপশ্যন দিয়া আছে, চাৰিটা অপশ্যনৰ ভিতৰত আমাৰ অপশ্যন চিটো কাৰেক্ট এনচাৰ বাল গংগাধৰ তিলক। Question number 3, who was the first to address Mahatma Gandhi as the father of nation? ইয়াত কৈছে যে মহাত্মা গান্ধী জাতিৰ পিতা বা ফাদাৰ অফ নেশ্যন বুলি কোনে প্ৰথমে সম্বোধন কৰিছিল? চাৰিটা অপশ্যন দিয়া আছে, চাৰিটা অপশ্যনৰ ভিতৰত আমাৰ অপশ্যন এইটো কাৰেক্ট এনচাৰ সুভাষ চন্দ্ৰ বসু। আৰু ইয়াত মই এক্সট্ৰা কেইটামান পইণ্ট দি দিছোঁ, সেইকেইটাৰ ওপৰতো কুৱেশ্যন আহিব পাৰে। ইয়াত কৈছে যে এটা পইণ্ট হ'ল শ্লোগান, যাৰ সুভাষ চন্দ্ৰ বসুৰ অতিকৈ বিখ্যাত শ্লোগানটো হ'ল দিল্লী চলো এণ্ড জয় হিন্দ। এই দুটা আপোনালোকে মনত ৰাখিব। আৰু তেওঁৰ অটোবায়োগ্ৰাফি হ'ল দ্য ইণ্ডিয়া ষ্ট্ৰাগল। কুৱেশ্যন নম্বৰ 4, দ্য ছেকেণ্ড বেটেল অফ পানিপথ 1556 ফৰ্ট বিটুইন। যিটো আমাৰ ছেকেণ্ড বা দ্বিতীয় পানিপথৰ যুদ্ধ হৈছিল, সেইটো হৈছিল 1556ত। আৰু কাৰ মাজত হৈছিল সেইটো প্ৰশ্ন সুধিছে। ইয়াত চাৰিটা অপশ্যন দিয়া আছে, চাৰিটা অপশ্যনৰ ভিতৰত আমাৰ অপশ্যন চি আকবৰ আৰু হিমৰ মাজত হৈছিল। ইয়াত এটা পইণ্ট দিয়া হৈছে যে ফাৰ্ষ্ট বেটেল পানিপথ কাৰ মাজত হৈছিল? সেইটো হৈছিল বাবৰ আৰু লোডীৰ মাজত, লোডী এম্পায়াৰ যিটো তাৰ মাজত হৈছিল। আৰু কিমান চনত হৈছিল আমাৰ 1526-21 এপ্ৰিলত। কুৱেশ্যন নম্বৰ 5, হোৱাট ইজ দ্য ৰিয়েল নেম অফ বাবৰ? হোৱাট ইজ দ্য ৰিয়েল নেম অফ বীৰবল? বীৰবলৰ ৰিয়েল নেম কি আছিল এইটো সুধিছে। চাৰিটা অপশ্যন দিয়া আছে, চাৰিটা অপশ্যনৰ ভিতৰত অপশ্যন এ মহেশ দাস। ইয়াত আৰু এটা পইণ্ট দিয়া হৈছে যে ৰিয়েল নেম অফ আকবৰ। আকবৰৰ ৰিয়েল নেম কি? জালালুদ্দিন মুহাম্মদ আকবৰ। আৰু আপোনালোকে এটা কমেণ্ট কৰি জনাই দিব যে জাহাংগীৰৰ ৰিয়েল নেমটো কি হয়, আপোনালোকে কমেণ্ট কৰি জনাই দিব। নেক্সট কুৱেশ্যন, হু ইজ নন এজ দ্য নেপোলিয়ন অফ ইণ্ডিয়া? এইটো সকলোৱে জানে, আপোনালোকে কমেণ্ট কৰি জনাই দিব এইটোৰ এনচাৰটো। ইয়াত চাৰিটা অপশ্যন দিয়া আছে, চন্দ্ৰগুপ্ত, ৰামাগুপ্ত আৰু বিক্ৰমাদিত্য। কোনটো হয় আপোনালোকে কমেণ্ট কৰি জনাই। কুৱেশ্যন নম্বৰ 7, হুইচ মনুমেণ্ট ৱাজ নট বুইল্ড বাই শ্বাহজাহান? ইয়াত কুৱেশ্যনটো কি কৈছে সেইটো আপোনালোকে পঢ়ি যাব। ইয়াত কৈছে নট বুলি কৈছে, নট বুইল্ড বাই শ্বাহজাহান। ইয়াত চাৰিটা অপশ্যন দিয়া আছে, চাৰিটা অপশ্যনৰ ভিতৰত অপশ্যন এইটো কাৰেক্ট এনচাৰ হ'ব, যিটো শ্বাহজাহানে বুইল্ড কৰা নাছিল। শ্বাহজাহানে বুইল্ড কৰাৰ ভিতৰত এই তিনিটা বুইল্ড কৰিছিল: তাজমহল, ৰেড ফৰ্ট, জামা মছজিদ। আৰু কিছুমান মষ্ট ইম্পৰ্টেণ্ট তেওঁ বুইল্ড কৰিছিল, সেইবোৰ মনত ৰাখিব। যিটো আমাৰ ফাতেহপুৰ চিক্ৰী, সেইটো বুইল্ড কৰিছিল আমাৰ আকবৰ। কুৱেশ্যন নম্বৰ 8, হু ইজ দ্য অথৰ অফ দ্য বুক ৰামচৰিতমানস? মোৰ ইয়াত চাৰিটা অপশ্যন দিয়া আছে, চাৰিটা অপশ্যনৰ ভিতৰত আমাৰ অপশ্যন ডিটো কাৰেক্ট এনচাৰ তুলসীদাসে ৰামচৰিতমানসটো লিখিছিল। আৰু কালিদাসৰ কেইটামান মষ্ট ইম্পৰ্টেণ্ট বুক হ'ল অভিজ্ঞানম শকুন্তলম বা উৰ্বশী এটা আমাৰ কালিদাসে লিখা। আৰু এটা আছে মেঘদূত, সেইটো কালিদাসে লিখিছিল। আৰু বাল্মীকিয়ে লিখিছিল কি মষ্ট ইম্পৰ্টেণ্ট এটা ইপিক, যাক ইপিক বুলি কওঁ, মহাকাব্য ৰামায়ণ। ইয়াত পইণ্ট কেইটা দিয়া হৈছে কালিদাসৰ আৰু বাল্মীকি। কুৱেশ্যন নম্বৰ 9, হুইচ ইয়াৰ বেটেল অফ বক্সাৰ ৱাজ ফট? বক্সাৰ যুদ্ধ কেতিয়া হৈছিল? ইয়াত চাৰিটা অপশ্যন দিয়া আছে, চাৰিটা অপশ্যনৰ ভিতৰত অপশ্যন ডিটো কাৰেক্ট এনচাৰ 1764। ইয়াত দিয়া হৈছে এটা পইণ্ট যে দ্য বেটেল অফ বক্সাৰ ৱাজ ফট অন 22 অক্টোবৰ 1764 বিটুইন দ্য ফৰ্চেছ আণ্ডাৰ কমাণ্ড অফ ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী, যিটো লিড কৰিছিল হেক্টৰ মুনৰো এণ্ড দ্য কম্বাইন আৰ্মিজ অফ মীৰ কাছিম। আৰু এটা হৈছে যিটো মীৰ কাছিম আছিল নৱাব অফ বেংগলৰ নৱাব আছিল। আৰু কাৰ মাজত হৈছিল? এণ্ড মোগল কিং শ্বাহ আলম দ্বিতীয়ৰ মাজত এই যুদ্ধ হৈছিল। দ্য টম্ব বাবৰ ইজ লোকেটেড। টম্ব মানে হ'ল আমাৰ যিটো সমাধিক্ষেত্ৰ বুলি কয়, সেইটোক টম্ব বুলি কোৱা হয়। ইয়াত কৈছে যে বাবৰৰ টম্ব বা সমাধিক্ষেত্ৰ ক'ত আছে? সেইটো হ'ল আমাৰ অপশ্যন বি কাবুল। কাবুল হৈছে আফগানিস্তানৰ কেপিটেল বুলি কয়, ৰাজধানী। এইটোৰ বিপৰীতে মই নেক্সট ভিডিঅ'টোত এইটোৰ ওপৰত এটা ভিডিঅ' বনাই দিম। শ্বৰ্ট ট্ৰিকত কেনেকৈ মনত ৰাখিব পাৰে সেইটোৰ বিষয়ে আলোচনা কৰিম। ইয়াত দিয়াই আছে চাব পাৰে, কাবুল হৈছে আফগানিস্তানৰ কেপিটেল বা ৰাজধানী। আৰু আগ্ৰাত আছে আমাৰ আকবৰৰ টম্ব মানে সমাধিক্ষেত্ৰ। কুৱেশ্যন নম্বৰ 11, হু ৱাজ দ্য প্ৰেচিডেণ্ট অফ স্বৰাজ পাৰ্টি? স্বৰাজ পাৰ্টিৰ প্ৰেচিডেণ্ট কোন আছিল? চাৰিটা অপশ্যন দিয়া আছে, চাৰিটা অপশ্যনৰ ভিতৰত আমাৰ অপশ্যন এ কাৰেক্ট এনচাৰ CR দাস। CR হ'ল চিত্তৰঞ্জন দাস।
Question number 12. The Simon Commission visited India in the year. Simon Commission কেতিয়া ভাৰতলৈ আহিছিল? ইয়াত চাৰিটা অপশ্যন দিয়া আছে, চাৰিটা অপশ্যনৰ ভিতৰত অপশ্যন চিটো কাৰেক্ট এনচাৰ 1930। আৰু 1930 চনৰ তেতিয়া ভাইচৰয় আছিল আমাৰ লৰ্ড ইৰউইন আছিল আমাৰ ভাইচ প্ৰেচিডেণ্ট ভাইচৰয়। Question number 13. Who wrote the book হিমস্বৰাজ? হিমস্বৰাজ নামৰ বুকখন কোনে লিখিছিল? চাৰিটা অপশ্যন দিয়া আছে, চাৰিটা অপশ্যনৰ ভিতৰত আমাৰ অপশ্যন এইটো কাৰেক্ট এনচাৰ MK গান্ধী, যাক মোহনদাস করমচাঁদ গান্ধী বুলি জানো। Question number 14. Who wrote the book Indica? ইণ্ডিকা কোনে লিখিছিল? চাৰিটা অপশ্যনৰ ভিতৰত অপশ্যন ডিটো কাৰেক্ট এনচাৰ। Question number 14. Who wrote the book Indica? ইণ্ডিকা কোনে লিখিছিল? চাৰিটা অপশ্যন দিয়া আছে, চাৰিটা অপশ্যনৰ ভিতৰত আমাৰ অপশ্যন ডিটো কাৰেক্ট এনচাৰ মেগাস্থানী। আমাৰ হিউৱেন চাং হ'ল যে কাৰ শাসনকালত আমাৰ হিউৱেন চাং অসমলৈ বা ভাৰতলৈ ভ্ৰমণ কৰিছিল, সেইটো আপোনালোকে কমেণ্ট কৰি জনাই দিব। আৰু হিউৱেন চাঙৰ এটা মোষ্ট ইম্পৰ্টেণ্ট বুক হ'ল CUT, যিটো আমাৰ ভাৰতত আহি তেওঁ লিখি থৈ গৈছিল। ইয়াত দিয়া হৈছে চাওক, হিউৱেন চাঙৰ এখন বিখ্যাত বুক হ'ল CUT। Question number 15. The autobiography of বাবৰনামা was written in which language? যিটো বাবৰৰ অটোবায়োগ্ৰাফি হয় বাবৰনামা, সেইটো কি লেংগুৱেজত লিখা হৈছিল? ইয়াত চাৰিটা অপশ্যন দিয়া আছে, চাৰিটা অপশ্যনৰ ভিতৰত আমাৰ অপশ্যন সেইটো কাৰেক্ট এনচাৰ তুৰ্কী লেংগুৱেজ। তুৰ্কী লেংগুৱেজক আৰু এটা লেংগুৱেজত জনা হয় যাক চাগাটাই লেংগুৱেজ বুলি কোৱা হয়, যিটো মই পইণ্টটো লিখি থৈ দিছোঁ, চাগাটাই লেংগুৱেজ। Question number 16. The Battle of Haldigati was fought in the year. The Haldigati যুদ্ধ কিমান চনত হৈছিল? ইয়াত চাৰিটা অপশ্যন দিয়া আছে, চাৰিটা অপশ্যনৰ ভিতৰত অপশ্যন চি কাৰেক্ট এনচাৰ 1576। ইয়াত এটা পইণ্ট দিয়া হৈছে হালদিঘাটী যুদ্ধ কাৰ মাজত হৈছিল? মহাৰাণা প্ৰতাপ আৰু মোগল এম্পায়াৰ আকবৰৰ মাজত হৈছিল, এইটো হৈছিল 18 জুন 1576। Question number 17. ত্ৰিপিটকা ইজ এছ'চিয়েটেড উইথ হুইচ অফ দ্য ফলোইং? ত্ৰিপিটকা তলৰ কোনটোৰ লগত জড়িত? চাৰিটা অপশ্যন দিয়া আছে, চাৰিটা অপশ্যনৰ ভিতৰত আমাৰ অপশ্যন বি বুদ্ধিজমৰ লগত জড়িত। Question number 18. The Battle of Hydaspes was fought in the year. তো কিমান চনত হৈছিল? আমাৰ কৈছে যে চাৰিটা অপশ্যন দিয়া আছে, চাৰিটা অপশ্যনৰ ভিতৰত আমাৰ অপশ্যন এইটো কাৰেক্ট এনচাৰ 326 BC। তো হাইডাস্পাছ ফৰ্ট বিটুইন আলেকজাণ্ডাৰ গ্ৰেট এণ্ড পোৰাছৰ মাজত হৈছিল। Question number 19. Who had written the epic poem পদ্মাৱত? পদ্মাৱত কোনে লিখিছিল? কিন্তু চাৰিটা অপশ্যন দিয়া আছে, চাৰিটা অপশ্যনৰ ভিতৰত আমাৰ অপশ্যন সেইটো কাৰেক্ট এনচাৰ মালিক মুহাম্মদ জায়সীয়ে পদ্মাৱত লিখিছিল। আপোনালোকে এইবিলাক মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, যিটো চিৰিজ মই ষ্টাৰ্ট কৰিছোঁ সেইটোত 1000টা MCQ পোৱা যাব, সেইকেইটা আপোনালোকে ভালদৰে চাব আৰু পাৰিলে মনত ৰাখিব। আৰু যদি কোনোবাই জানে এইবোৰ কুৱেশ্যন, তেওঁলোকৰ ৰিভিজন হৈ যাব, আপোনালোকে স্কিপ কৰিবা, প্লেবেকটো অলপ ইনক্ৰিজ কৰি চাই যাব। আজিৰ ভিডিঅ'ৰ শেষৰ কুৱেশ্যন হ'ল আমাৰ হুইচ গভৰ্ণৰ জেনেৰেল ইন্ট্ৰডিউচ ইনকাম টেক্স ইন ইণ্ডিয়া? এইটো আপোনালোকে কমেণ্ট কৰি জনাই দিব। আজিৰ ভিডিঅ'ৰ এইটোৱেই শেষৰ কুৱেশ্যন, আৰু নেক্সট ভিডিঅ'টো ইয়াৰ পিছত আহি আছে। আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, যাতে সকলোতকৈ আগত আপোনালোকে ভিডিঅ'বোৰ পাই যায়। ইয়াৰ পিছতে আৰু এটা নতুন চিৰিজ ষ্টাৰ্ট কৰিম, সেইটো হৈছে আমাৰ ছ'চিয়েল ষ্টাডিৰ ওপৰত, সেইটো আমাৰ ADAR এক্সামত বহুত ইম্পৰ্টেণ্ট হয়, আপোনালোকে চাই যাব। ইয়াত চাৰিটা অপশ্যন দিয়া আছে, লৰ্ড কেনিং, লৰ্ড ইৰউইন, লৰ্ড মায়ো। এই চাৰিটাৰ কোনটো হয় আপোনালোকে কমেণ্ট